নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা চিকেন কাৰী ৰেচিপি। আচলতে চিকেন সকলোৱে বনাব জানে, মাত্ৰ বনোৱাৰ ধৰণবোৰ বেলেগ বেলেগ হয়। মইনো কেনেকৈ চিকেন বনাইছোঁ আহকচোন দেখুৱাওঁ। ব'লক তেনে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। চিকেন কাৰী বনাবলৈ দুটা সৰু চাইজৰ বিলাহী, কেইটামান জলকীয়া, আদা নহৰু পেষ্ট আৰু অলপমান পিঁয়াজ, কেইটুকুৰামান আলু, লগতে ঘৰত পিছা মছলা আৰু কাৰী বনাবলৈ মই 1 কিলো চিকেন লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দি গোটা গৰম মছলা আৰু দুটা তেজপাত লগতে পিঁয়াজখিনি দি দিছোঁ। এতিয়া ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজিম। এতিয়া দিছোঁ আদা নহৰু পেষ্ট আৰু জলকীয়া কেইটা আৰু অকণমান সময় ভাজি ল'ম। তাৰপিছত ঘৰতে তৈয়াৰ কৰা মছলাখিনি দি দিছোঁ। ইয়াত বাৰু কি মছলা আছে আপোনালোকক পিছত জনাই আছোঁ। মছলাখিনি লাগি নধৰক বুলি লগতে বিলাহীখিনিও দি দিয়া হৈছে। এতিয়া আৰু অকণমান সময় ভাজি ল'ম। ভাজাৰ পিছত হালধি দিছোঁ। তাৰপিছতে এতিয়া চিকেনখিনি দি দিম। এতিয়া গোটেই মছলাখিনি চিকেনখিনিত লগাকৈ ভালদৰে লুটিয়াই পুটিয়াই ভাজিম আৰু। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া আৰু অলপ কেঁচা পিঁয়াজ দি দিছোঁ তাত, কাৰণ পিছত এনেদৰে পিঁয়াজ দিলে খাবলৈ বহুত ধুনীয়া হয়। এটা মিঠা মিঠা ভাৱ আহে, গ্ৰেভিটো ধুনীয়া হয়। পিছত আলুখিনি দি দিছোঁ, যাতে মাংসখিনি ভজাৰ লগতে আলুখিনিও সিজি যায়। এনেদৰে ভালদৰে লৰাই মেলি মাংসখিনি ভাজি ল'ম। তাৰপিছত অলপ ঢাকোন দি পেলাই ভাজিম। সেয়া দেখিছেনে, মাংসৰ কালাৰ আহিছেই প্ৰায়, আলুখিনিও অলপ সিজিছেই। এতিয়া অকণমান গৰম পানী দি মাংসটো সিজিবলৈ দিম। এতিয়া আহোঁ মছলাৰ কথালৈ। ঘৰতে তৈয়াৰ কৰা মছলাৰ কথা কৈছিলোঁ যে, আমি আচলতে ঘৰত পেকেটৰ মছলা খুব কমেই ব্যৱহাৰ কৰোঁ। ঘৰতে তৈয়াৰ কৰি লওঁ গোটা মছলা আনি। আজি ব্যৱহাৰ কৰা মছলাত আছিলে জিৰা, ধনিয়া, পাঁচফোৰণ, চফ, লং, ডালচেনি, ইলাইচি, জালুক আৰু শুকান জলকীয়া। এই গোটেইখিনি গৰম কৰি লৈ খুন্দি আমি ষ্ট'ৰ কৰি ৰাখোঁ। প্ৰয়োজন সাপেক্ষে ইয়াকে ব্যৱহাৰ কৰোঁ। মাংসৰ কালাৰ দেখি নিশ্চয় গম পাইছেই আমাৰ মাংস খাবৰ হৈ গৈছে। আৰু এটা বস্তু দেখুৱাবলৈ আপোনালোকক থাকি গ'ল, মই ইয়াত মান ধনিয়া দিছিলোঁ, আচলতে ভিডিঅ'টো কৰা নহ'লে। যদি মোৰ আজিৰ ৰেচিপিটো চাই ভাল লাগিল, তেনে মোৰ চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।